মজা লাগিছে মানে মোৰ এটা সপোন আছিলে মই মুতিহে আছো স্কুল পাছ কৰা কেঁচুৱা থকা মাইকী এজনী আনিবি 7 টকীয়া কণী হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ চবৰে ভাল মোৰ বেয়া যাৰ বেয়া আৰু এতিয়া অকণমান শুই লওঁ তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ কৰিম এই যিহেতু চানডে সেইকাৰণে ভিডিঅ'টো বনাম অকণমান শুই লওঁ তাৰপিছত লগ পাই আছোঁ চালা মেট্ৰিক পৰীক্ষা পেপাৰো লিক হৈছে বে মুখে ভগৱানে প্ৰেম চেমন নেপেলালে আৰু ভগৱানে চাগে মোৰ কাৰণে স্পেচিয়েল কাৰোবাক ৰাখি থৈছে এইটো কি মায়া দেখা নেমু এটা লৈ আহিছে এইটো খালে ছোৱালী তোৱালী পুতি যাব নি মোক হা ছোৱালী 3জনীমান পুতিবতো তই মোক বিয়াখন পাতি নিদিয় ক'লে কি কৰিবি বিয়া পাতি হা বিয়া পাতি কি কৰিবা তোৰ লগত থাকে অলপ দিন আকৌ পিছত গুচিয়ে যাব বেলেগ এটালৈ কেলে এইটো খালে কি হয় মই কৈ দিওঁ মাছ মাংস খৰচটো কমি যায় তই যে দাইল খা দৰৱ দিয়া দাইল এইটো টেঙাই দৰৱটো কাটি দিয়ে আমাৰ মায়ে ডক্তৰ পঢ়িছিলে আকৌ মই কবিতা এটা লিখিলোঁ কালি ৰাতি গাই দিওঁ নি এইফালে বাৰী মাজতে আমাৰ বাৰী এইফালে বাৰী মাজতে আমাৰ বাৰী মোৰ কপালত লিখা নাই ভগৱানে এজনী চালিয়ান নাৰী মানে এইবোৰ খাই দিলে কি হয় মাছ মাংস খৰচটো কমি যায় সেইকাৰণে মায়ে মানে ডক্তৰী বিদ্যা দেখুৱাই চালানী মাছ খোৱাতকৈ চালানী ব্ৰইলাৰ খোৱাতকৈ নোখোৱাই ভাল এইটোৱে ঠিক আছে কালি ৰাতি ব্ৰইলাৰ নাই খোৱা আকৌ দেই চাহটো মাৰি ল'লো চাহটো খাই ল'লো ভুজিয়া খতম মানে মই লাইভ আহি আছিলোঁ লাইভটো আহি ল'লোঁ এহে গান শুনি আছোঁ নিজৰ কাম নিজে কৰা ভাল কাপটোৱে চাহটোৱে থৈ আহোঁ ভণ্টিয়ে ধুব পাৰোঁ আমাৰ ইয়াত ৰাইডাৰ বহুত আমি ব্লগ কণ্টিনিউ কৰোঁ না আজি ক'ত কি লৈ যাবা আমাৰ ইয়াত ৰাইডাৰ বহুত সেইটো ৰাইডাৰ যোৱাৰ পিছত লগালগ সেইটো ৰাইডাৰ কি খবৰ চুৰি গাড়ী মই আমেৰিকালৈকে যাব লাগিব ভাড়া কম টকা 20টা দিম তোৰ লাইচেঞ্চ নাই কি খাইছ কাৰ দোকানৰ মাল খাই আছো ইমান চলি আছে দোকান আপোনালোকে দেখিব পাইছে আমাৰ মাজত এজন উপস্থিত হৈছে বিশিষ্ট অতিথি মানস দাস নমস্কাৰ দেই হেৰি মানে কি ক'ম আৰু আমি আজি এফালে যাম মানে যোনটো জেগাত যাম ন আপোনালোকে চাই থাকক ভিডিঅ'টো চাই থাকিলে গম পাব নহ'লে কেনে মই বুঢ়া হ'লো হ'ব দে কোৱা হেল্ল' কৈ আছে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে গাৰ্লফ্ৰেণ্ড নহয় এজনী গাৰ্লফ্ৰেণ্ড আমাৰহে গাৰ্লফ্ৰেণ্ড চাফ্ৰেণ্ড নাই গাল আৰু আমি গম পাই যাম দিয়া আমাৰ কৃষ্ণ বল চালা বেলেগৰ ঘৰত খাব আৰু আমাৰ ঘৰ লেট্ৰিনটো ফুল কৰি মানস আহিল খবৰ নিদিয়াকে খাই হেনো ছাগলীৰ মাংস পিছে ময়ো টেঙৰ লৈ তাক মই আজি ভাত খুৱাম কণীয়ে দি আমাৰ গাঁৱৰ দোকানৰ 7 টকীয়া কণী কি ধুনীয়া কণী বগা কণীও ব'লা কণীয়ে দি ভাতটো খুৱাই লওঁ তাক খুৱাই লৈ পেলাই যদি হাগি আছে মানে বেলেগৰ ঘৰত খাব মোৰ ঘৰত হাগিব চালা মোৰ ঘৰত লেট্ৰিনটো ফুল কৰিবলৈ পালি ওলাইছ নাই ওলালো আমি এতিয়া চালডাল দি লৈছোঁ চশমা পিন্ধি লৈছোঁ তাৰপিছত একো নহয় এইটো মোৰ হয় চাইজটো দেখিয়ে গম পাব মা ওলাই যাওঁ ছোৱালী এজনী পতাবলৈ ওলাই যাওঁ ছোৱালী পতাবলৈ যদি পাওঁ আনিম নহ'লে সুদাই অকলে আমি মানে এতিয়া ছোৱালী চাবলৈ যাওঁ ন ছোৱালী আনিম নে বোৱাৰী আনিম বোৱাৰীজনী বেছি ভাল হ'ব লগত পোৱালি এটাও আহিব একো নাই এইখিনিতে এটা কথা কওঁ দেই এটা কথা দেই যিমানেই জুই নজ্বলক কিয় পানী ঢালিলে জুই নুমাবই তুমি যিমানেই ভাল নোপোৱা কিয় বেলেগ এটা আহিলে তোমাক
এৰিব হয় কেঁচুৱা থকা আনিবি হা LP স্কুল পাছ কৰা কেঁচুৱা থকা মাইকী এজনী আনিবি দিলে পাৰ্মিশ্যন এতিয়া যাব ব'লা পাৰি এতিয়া মানে ক'ৰবাত যাম বুলি ক'লে মানে বৰষুণ দিয়ে আৰু এ ভগৱানে মুতিছে মুতিব দে মুতিব দে ভগৱানে মুক্ত তোৰ চুচু লাগে ন মোৰো লাগে মানে আহি আছিলো আমাৰ গাত মানে বৰুণ দেৱতাই হেৰি কৰিলে আৰু আহিছো নি আহি আছিলো মই নাই অহা বুলিয়ে এইটো ছোৱালী এজনী আছে মাতি যাছো এ ভণ্টি ক'ত যোৱা তুমি ডাঙকে মাত ঐ ডাঙকে মাত অ ভণ্টি ভণ্টি ক'লে নহ'ব দেহা ক'লেহে মাতে আজিকালি ছোৱালী ব'লা ব'লা এই ৰেষ্ট লগাইছে এই মানে ৰেষ্ট লগাইছে আৰু কি কৰে বৰ্তমান এতিয়া ৰখি আছো মৰিয়নি টাউনত কালে ৰখি আছো আমি নিজে নাই ৰখা একো মৰিয়নি টাউনত নহয় আমি এই গোৱাতে আছিলো মানে ৰখি আছো এখন এখন গোৱাৰ মৰিয়নি এয়া গোৱাৰ মৰিয়নিত আমি ৰখি আছো গোৱা মৰিয়নি মন্দিৰত আহিলো क्या मंदिर है ये बाबा रामदेव धाम যাওঁ বল দেৰি হৈছে ঐ দেৰি হৈছে যাওঁ আমি দেই এ নাই যাওঁ কি কৈছ এনেকুৱা 2 নম্বৰ মানুহ মই দেখা নাই আজি দেখিছো বেয়া বস্তু ইয়াতে ভাল লাগিছে মইতো ফাৰ্ষ্ট টাইম ৰামদেৱ মানুহে মোক সুধিব মই এখন ইয়াৰ ছোৱালী হৈ পিনি মই ইয়ালে নাহো আজি আহিছো ঘৰেটো ঘৰ সেইফালে সেইটোৱে আৰু 2-3 খোজ দিলেই পাই যায় তোৰ মন্দিৰলৈ ছোৱালী তোৱালী যদি পাওঁ নেকি আশীৰ্বাদ লৈ যাম কোনো মানুহ নাই আমি এতিয়া আমাৰ টিকলি বাইদেউক এৰো তাৰপিছত আমি আগবাম টিকলি বাইদেউ বাই 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 থেংক ইউ দেই লগ পোৱাৰ কাৰণে হয় বাৰু চশমাটো পিন্ধো চাউল এটা দিলোঁ বহুত মিছ কৰিম দেই ভাল লাগিলে লগ পোৱাৰ কাৰণে একেবাৰে ঠেকাৰত সোমাই গ'লো আৰু খালি এতিয়া বৰষুণে খুব ফালিছে মজা লাগিছে বৰষুণে নাই মানে মোৰ এটা সপোন আছিলে মই মুতিহে আছো এতিয়া লাগিব মুতি আছো গাইছ মোৰ সপোনটো যাতে পূৰণ হয় আমি দুটা ইমান বগা আমাৰ ইমান কোলা ইয়াৰ নামেই সেইটো কাৰণে কোলা মোচা দিছো ন পাগল নিচিনা কৰি দিয়ে ইয়াৰ নামটো সেইটো কাৰণে কোলা মোচা দিছো আহিছো তিনিটা পাগল আমি আৰু আজিৰ পৰা মানে পুৰা আমাৰ ভিডিঅ' কণ্টিনিউ ষ্টাৰ্ট হৈ যাব আৰু মই চাকৰি এৰি দিম চাকৰি এতিয়া ভিডিঅ'ত আহিব আৰু চাকৰি এৰি দিম চাকৰি এৰি দিব লাগিব আকৌ আহি পেলাই ইয়াত দেখিলো এখন যুদ্ধ কাজিয়া 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 ৰখা কাজিয়া কাজিয়া মানে এনেকে কাজিয়া লাগিছিলে এয়া যুঁজ হৈ আছে আৰু এইটো মানস কোনটো এইটো বগা আজি বত্ৰা তুমৰা আহিছে বত্তা তুমৰা আৰু আজি ভিডিঅ' মানে পুৰা বেলেগ চিনি পাইছে নাই চিনি পাইছে এতিয়া মিষ্টাৰ পাৰ্থ ইউটিউব চেনেলটো খুলিছে আৰু ভাল লাগিছে মানে আৰু ভাবিছোঁ আমি যোৰহাটৰ হৈ মানে বনাই যাম ব্লগাৰ নাই এনেকুৱা চ' আমি ভালকৈ লাগিম তোমালোকে ছাপোৰ্ট কৰিবা আৰু আমাৰ যিখিনি নেমুটেঙা ফেমিলি ইয়াক ছাপোৰ্ট কৰিবা আৰু তাৰ ফেমিলিখিনি মোক ছাপোৰ্ট কৰিবা আৰু ধুনীয়াকৈ তোমালোকে মানে কি আৰু চবেই মিলিজুলি থাকিব লাগে আৰু পাই থাকিবা ভিডিঅ' বঢ়িয়া ভূতৰ ঘৰত যাম মই আগত যাম মই পইচা নকওঁ আহি যোৱা মই মানে তহঁতি আগত যা কি কৰে কি কৰে মই কান্দি দিম নেমুৱে মই আগত যাম মই মুতি দিলো কি কৰে ইয়ালে আপোনালোক নাহিব কি কৰে কি কৰে কি কৰে ওপৰত আহি গ'লো ওপৰত আহি গ'লো
ভূতৰ হাউচত ভয় অকণ খালোঁ, বেছি নাই খোৱা, ভয় চয় নকৰোঁ। আমি পেনে চেনে মুতিব পাৰোঁ, কিন্তু আমি ভয় নাখাওঁ শান্তি। সেইটো মানে নিজৰ হেৰিয়ত দমন পাগলে ভয় নকৰো বুলি সদায় কওঁ, কিন্তু আজি ৰুমত গৈ একে চততে পেনে চেনে লগতে যেতিয়া মুতি দিলে ঐ প্ৰভু সেইটো ভুল কৰি গ'লে আমি কিবা এটা খাই লওঁ। খাই লৈ এতিয়া ওলাই দিছোঁ আৰু গাইছ, মজা লাগিলে ঘূৰি পেলানি। বহুত ভোকত বৰ্তমান। এটা কথা সদায় মনত পৰিব, ৰাতিপুৱা শুই উঠি সেইটো কথা মনত পৰিব, পেনে চেনে মুতি দিলে। নাই নাই নাই, সেইটো মিছা কথা। বৰষুণত তিতিছিলে একচুৱেলি, এতিয়া বৰষুণৰ পানী পৰিছিলে মানে তলত। ইজ্জতৰ কথা আছে না। মোৰ তলৰ ভাগত মানে বৰষুণৰ পানী পৰিছিল। মই ভয় নকৰোঁ, কিন্তু হ'লেও সিহঁতক আগত যাবলৈহে দিছোঁ মানে। মই ভয় কৰা নহয় মই। বাকী ঠিক আছে, আপোনালোকো আহিব চাই বহি। ভাল লাগিলে চাই। বৰষুণ দি আছে, বৰষুণত তিতি এজাক বৰষুণে মুখ ধুই থৈ গ'ল। সেই গান গাব লাগে ৰাতি বাজি গ'ল, এতিয়া 8টা বাজিব হৈ গ'ল। নেমুৰ লগত ভাত চাত খাই ল'লো। এতিয়া আমি যাবলৈ, যদি ভিডিঅ'টো চাই পেলাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।